নমস্কাৰ বন্ধুসকল, এটা খুবেই শিহৰণকাৰী ঘটনা সংঘটিত হ'ল এই অসমত। প্ৰথমতে বোৱাৰীয়েকক হত্যা কৰি পিছত নিজৰ জীৱন শেষ কৰিলে শহুৱেকে। ঘটনাটো সংঘটিত হৈছে কুমাৰ বন্ধা গোসাঁই গাঁৱত। জানিব পৰা মতে হীৰেণ বৰা নামৰ লোকজনে নিজৰ বোৱাৰীয়েকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। কিন্তু কি কাৰণত কাজিয়া সংঘটিত হ'ল স্থানীয় লোকে জানিব পৰা নাই। হয়তো কিবা পাৰিবাৰিক অশান্তিৰ কাৰণে তেখেতে বোৱাৰীয়েকক মানে কুঠাৰে হেৰি কৰি প্ৰহাৰ কৰিলে। প্ৰহাৰ কৰি মানে সংকটজনক এটা অৱস্থাত গ'ল বোৱাৰীগৰাকী। সেইটো কাৰণে তেখেতে সেই কাৰ্য সংগঠিত কৰি তেখেতে ঘৰৰ পৰা ওলাই গৈ পিনি কমাণ্ডাৰ ৰেলৱে ষ্টেচনৰ ওচৰত ৰেলৰ আগত পৰি তেখেতে আত্মহত্যা কৰিলে। আমি সিমানে জানো, তাতকৈ বিশেষ আমি বৰ্তমান একো নাজানো। আৰক্ষী এতিয়া তদন্ত কৰি আছে। তেখেতলোক আৰক্ষী কমাণ্ডাৰ আৰক্ষী চকীয়া আই চি গেলা আহি গ'ল। এতিয়া ৰেলৱে পুলিচ আহি পিনিও হয়তো পষ্টমৰ্টমৰ কাৰণে এতিয়া ব্যৱস্থা কৰি আছে। আমি এতিয়া তালৈ যাম। শহুৱেকে বোৱাৰীয়েকক আক্ৰমণ কৰিলে কুঠাৰে। হয়, এই সংঘাতৰ কাৰণ আমি বৰ্তমান এতিয়ালৈকে কোনো ধৰণৰ আমি কাৰণ নাজানো। তেখেতে যোৰহাট মেডিকেলত এতিয়া ভৰ্তি কৰিছে, সংকটজনক অৱস্থা বুলি গম পাইছোঁ।